নমস্কাৰ বন্ধুসকল, মই ৰনিল দলে আৰু আপুনি চাই আছে মোৰ চেনেল। এই চেনেলত আমি আলোচনা কৰোঁ জীৱনৰ গভীৰ সত্য, মানুহৰ মন আৰু সেই চিন্তাবোৰ যিবোৰে আমাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। আজি মই আপোনালোকক এটা সাধাৰণ কথাৰ বিষয়ে সুধিব বিচাৰোঁ। মানুহে জীৱনত কি বিচাৰে? ধন, সফলতা, খ্যাতি। হয়তো আমি সকলোৱে এইবোৰেই বিচাৰোঁ, কিন্তু এটা প্ৰশ্ন আছে, এইবোৰ লাভ কৰাৰ পিছত মানুহ সঁচাকৈ সুখী হয়নে? বহু সময়ত আমি ভাবোঁ, যদি মোৰ অলপ ধন থাকিলহেঁতেন, যদি মোৰ অলপ সফলতা থাকিলহেঁতেন, তেন্তে মই নিশ্চয় সুখী হ'লোহেঁতেন। কিন্তু বাস্তৱত সেই ধাৰণা বেলেগ। পৃথিৱীত এনে বহু মানুহ আছে যিসকলৰ ধন আছে, নাম আছে, ক্ষমতা আছে, তথাপিও তেওঁলোকৰ ভিতৰত এক গভীৰ শূন্যতা থাকে। কিয়? কাৰণ মানুহে নিজৰ বাহিৰৰ জগতখনক গঢ়িবলৈ বহু সময় দিয়ে, কিন্তু নিজৰ ভিতৰৰ জগতখনক গঢ়িবলৈ সময় নিদিয়ে। আমি ঘৰ সাজোঁ, কেৰিয়াৰ সাজোঁ, বেংক বেলেঞ্চ সাজোঁ, কিন্তু মনটো সাজিবলৈ আমি পাহৰি যাওঁ। জীৱনৰ এটা ডাঙৰ সত্য হৈছে, মানুহৰ সুখ বাহিৰৰ পৰিস্থিতিত নহয়, সেইটো তেওঁৰ ভিতৰৰ অৱস্থাত থাকে। যদি আপোনাৰ মন অস্থিৰ, চিন্তাৰে ভৰা আৰু অসন্তুষ্ট, তেন্তে বাহিৰৰ কোনো সফলতাই আপোনাক সম্পূৰ্ণ সুখ দিব নোৱাৰে। আৰু এইটোও সত্য যে মানুহে জীৱনৰ বেছিভাগ সময় এনে কামত ব্যয় কৰে যিবোৰ প্ৰকৃততে তেওঁৰ হৃদয়ে নিবিচাৰে। সমাজে যি সফলতাৰ সংজ্ঞা দিয়ে, আমি সেইটোকে নিজৰ লক্ষ্য বুলি ভাবোঁ। কিন্তু কেতিয়াবা থমকি এটা প্ৰশ্ন কৰা উচিত, মই যি জীৱনটো চলাই আছোঁ, সেইটো সঁচাকৈ মোৰ নিজৰ পচন্দত নে? বন্ধুসকল, জীৱন মানে কেৱল বেছি উপাৰ্জন কৰা নহয়। জীৱন মানে হৈছে নিজৰ মনটোক বুজা, নিজৰ চিন্তা শুদ্ধ কৰা, সত্যক প্ৰতিষ্ঠা কৰা আৰু নিজৰ অস্তিত্বৰ সৈতে সংযোগ স্থাপন কৰা। যেতিয়া মানুহে নিজৰ মনক শান্ত কৰিব পাৰে, নিজৰ লক্ষ্য স্পষ্ট কৰিব পাৰে আৰু জীৱনক সৰলভাৱে গ্ৰহণ কৰিব পাৰে, তেতিয়াই তেওঁৰ জীৱনত এক নতুন শক্তি আহে। তেওঁ সফলতা কেৱল ধনৰ দ্বাৰা মাপা নহয়। তেতিয়া সফলতা মানে হয় এটা শান্ত মন, এটা স্পষ্ট উদ্দেশ্য আৰু এটা অৰ্থপূৰ্ণ জীৱন। মই বিশ্বাস কৰোঁ, মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ জয় হৈছে নিজৰ ওপৰত জয় লাভ কৰা। যেতিয়া মানুহে নিজৰ ভয় জয় কৰে, নিজৰ সন্দেহ জয় কৰে আৰু নিজৰ ভিতৰৰ অস্থিৰতাক শান্ত কৰে, তেতিয়াই তেওঁ স্বাধীন হয়। বন্ধুসকল, হয়তো আমি পৃথিৱীখন সলনি কৰিব নোৱাৰোঁ, কিন্তু আমি নিজৰ মনটোক সলনি কৰিব পাৰোঁ। আৰু কেতিয়াবা সেইটোৱেই সকলোতকৈ ডাঙৰ বিপ্লৱ হয়। যদি এই চিন্তাবোৰ আপোনাৰ ভাল লাগিল, তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। মই ৰনিল দলে পুনৰ লগ পাম অন্য এটা গভীৰ চিন্তাৰ সৈতে। ধন্যবাদ।